হেল্ল' নাই মোৰ জামিন হৈ গ'ল এতিয়া বৰ্তমান মই শ্বতে আছোঁ নাই মোক এই ভুল কেছত লৈ গৈছে মানে যিটো কাম মই কৰা নাই সেইটো কাম মই কৰা বুলি পুলিচে উঠাই লৈ গ'ল হয় নাই এতিয়া জামিন হৈ গ'ল মোৰ মই এতিয়া শ্বতে আছোঁ হয় দিয়ক ৰাখক ফোন ৰাখ আৰম্ভ হৈছে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে টিকটক আছাম নিউজ চেনেলৰ মাজলৈ ব্ৰেকিং নিউজ কচুৰ সৈতে আজি মই কথা পাতিবলৈ গৈ আছোঁ উজনি অসম আৰু নামনি অসম উজনি অসম আৰু নামনি অসমৰ কি পাৰ্থক্য আছে সেই পাৰ্থক্যটো জানিবৰ বাবে এই শ্ব'টোত মাতি আনিছোঁ বিভিন্ন ধৰণৰ ব্যক্তি আপোনালোকে নিশ্চয় গম পাইছে যোৱাটো ভিডিঅ'ত মোক এৰেষ্ট কৰি লৈ যোৱা হৈছিল গতিকে মোক সেইবাৰ পুলিচে এৰেষ্ট কৰি লৈ গৈছিল তেতিয়াৰ পৰা ভিডিঅ' দিব পৰা নাই নিউজ আনিব পৰা নাই যদিও মোক বহুতে ফোন মাৰি আছে মিডিয়াৰ পৰা আজি বিভিন্ন ধৰণৰ মোৰ সতীৰ্থ সাংবাদিক আছে আৰু কেমেৰামান ভুৱনৰ সৈতে মই এতিয়া এই শ্ব'টো আগবঢ়াই নিবলৈ আৰম্ভ কৰিছোঁ আকৌ এবাৰ কৈছোঁ এইবাৰৰ ভিডিঅ'টো হ'ব দ্য মষ্ট ইণ্টাৰেষ্টিং ভিডিঅ' ফ্ৰম দ্য টিকটক আছাম ব্ৰেকিং নিউজ তেনেহ'লে মই প্ৰথম মাতিব বিচাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক যিটো কুৱেশ্যন সুধিব দীপজ্যোতি শইকীয়া মঞ্চলৈ স্বাগতম জনাইছোঁ দীপজ্যোতি শইকীয়া দাদা প্লিজ আহক অকল এইজনে আছে মোৰ সতীৰ্থ সাংবাদিক দীপজ্যোতি শইকীয়া নমস্কাৰ এখেতে সুধিব আজি কুৱেশ্যন সেইসকল ব্যক্তিক যিসকলে ব্যক্তিয়ে উজনি অসম আৰু নামনি অসমৰ মাজত পাৰ্থক্য কৰি তুলিছে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি এখেতে কুৱেশ্যনটো সুধিব আৰু মই পোনপ্ৰথমে কুৱেশ্যনটো এখেতক সুধিব বিচাৰিছোঁ আপুনি ক'ব পাৰে যে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি আপুনি পোনপটীয়াভাৱে কৈ দিয়ক মই নকাও কৈ দিয়ক কাজিয়া লাগিব কাজিয়া ল'ব লগা একো কথা নাই আপুনি কৈ দিয়ক যে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি মই নকা কৈছো নকাওই পইচা দিম মই নকাও এনেই মাথা গৰম কাজিয়া লাগিব বেলেগক মাত ভালকে ধৰিছে ভুৱন এইজন ব্যক্তি যিখনক মই সুধিব বিচাৰিছোঁ যে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি আপুনি কওক পোনপটীয়াভাৱে নহ'লে কিন্তু গৰুক পিঠা দিম আপোনালোকে কয় দাদা আপোনাক মই ভালকৈ সুধিছোঁ আপুনি এতিয়া ক'ব যে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি মানে কথাটো হ'ল কি উজনি অসমত যিটো আছে নামনি অসমত নাই ঠিক আছে আৰু মই কৈ দিওঁ আমাৰ কেমেৰা ফালে চাই গম যিহেতু আমাৰ এইটো চেনেল হয় কৈ দিয়ক পাৰি গৈছো উজনি অসমত যিটো আছে আমাৰ নামনি অসমত নাই আৰু মানে ক'ব বিচাৰিছে যি আছে তই মোৰ কথাটো শুনিবা দিয়ে তাৰমানে আমাৰ কথাটো হৈছে কি উজনি অসমত যিটো আছে নামনি অসমত নাই আৰু নামনি অসমত যিটো আছে উজনি অসমত নাই হয় এখেতে ক'ব বিচাৰিছে যে উজনি অসমত যিটো বস্তু আছে সেইটো আমাৰ নামনি অসমত নাই আৰু নামনি অসমত যিখিনি বস্তু আছে সেইটো আমাৰ উজনি অসমত নাই দাদাক মই সুধিব বিচাৰিছোঁ কোনটো বস্তু আমাৰ উজনি অসমত নাই আৰু নামনি অসমত নাই কোনটো বস্তু মানে আপি এখেতক মই বেলেগ একেবাৰে প্ৰশ্ন নুসুধো কাৰণ সুধিলে তাই গৰুক মাৰামাৰি হ'ব ডামৰা বিধান দিমে এতিয়া যিটো প্ৰশ্ন সুধিবৰ কাৰণে লৈ আহিছোঁ গতিকে মই প্ৰশ্ন বেলেগ বান্দাকেইটা সুধিম তেনেহ'লে এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ আপোনালোক সকলোৰে মৰমৰ মিণ্টু দাস আছাম যে নামে যাৰ পৰিচয় ইউটিউবত এখন ডাঙৰ জগত আছে মিণ্টু দাস আছামৰ তেখেতে ক'ব আজি উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি মিণ্টু দা প্লিজ কাম নমস্কাৰ এইজন আছে মিণ্টু দাস আছাম নামে যাৰ পৰিচয় গতিকে এইবাৰ এখেতক সুধিম মই উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কি দাদা আপুনি কওক নহয় মই নুসুধো এখেতে সুধিব মোৰ সতীৰ্থ সাংবাদিক কওক গতিকে মোৰ সতীৰ্থ সাংবাদিকে সুধিব এখেতক প্ৰশ্ন আপুনি পোনপটীয়াভাৱে এখেতক প্ৰশ্ন সুধক আপুনি অলপ আগুৱাই আহক প্ৰথমতে মই আপোনাক সুধিছোঁ আপোনাৰ নামটো কি মোৰ নাম মিণ্টু দাস আছাম আৰু এখেতৰ নাম হৈছে মিণ্টু দাস আছাম উপাধি নাই নেকি তোৰ দাস উপাধি দাস এখেতৰ নাম হৈছে মিণ্টু দাস আৰু আপুনি কিহৰ ব্যৱসায় কৰে মই কিবা বহুত ডাঙৰ কিবা এখেতৰ হৈছে এটা বহুত ডাঙৰ ইউটিউব চেনেল এখেত হৈছে বহুত ডাঙৰ এটা ইউটিউবাৰ আপোনালোকে গমেই পাইছে মিণ্টু দাস আছাম চাব পাৰে সকলোৱে কওক উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্যটো হৈ যাওক উজনি আৰু নামনি এটাই পাৰ্থক্য হৈছে কি যিটো বস্তু উজনিত পায় সেইটো বস্তু নামনিত নাপায় আপি নেকি আপি খাওঁ আপুনি চাওক এতিয়া চাহ অকণ উজনি অসম বহুত আছে নামনি অসমত নাই হয় এখেতে কৈছে যে উজনি অসমত যিটো বস্তু আছে নামনি অসমত নাই মানে উজনি অসমত চাহ বাগান আছে আৰু নামনি অসমত চাহ বাগানৰ ইমান এটা নাই ইমান সংখ্যা নাই মানে নাই বুলি এখেতে কৈ দিছে
কাৰণ কি নাই বুলিয়ে কৈ দিছে এতিয়া আপুনি কওক আৰু কিছুমান কাৰণ আছে উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য কিছুমান কৈ দিয়ক এইটো পাৰ্থক্য ভাল হোৱা নাই উজনি অসমত গায়ক বহুত আছে কিন্তু নামনি অসমত গায়কেই নাই হ'ব মাৰা কেনেকে মাতিছে নেকি হৈছে কোনে কৈছি সঁচা সঁচা মাতি গৈ যাব ঘণ্টা হয় ক্ষমা কৰিব আপোনালোকে অলপমান দুখ আছে মাৰি দিব কেতিয়াবা এখেতে কৈছে যে উজনি অসমত গায়কৰ সংখ্যা বহুত আৰু নামনি অসমত গায়কৰ সংখ্যা নাই গতিকে এইটো কথা ময়ো এটা মানে কি কওঁ বাৰু হয় গায়ক নাই গায়ক আছে গায়ক আছে এইটো আপুনি ভুল কথা কৈছে এটা বেলেগ কওক এক যাবা নেকি পইচা দিছো আপুনি কওক আৰু কিছুমান কাৰণ অসমত চব আছে নামনি অসমত একোৱেই নাই নামনি অসমত এখেতে ক'ব বিচাৰিছে যে উজনি অসমত কি বস্তু আছে তই কচোন উজনি অসমত কি আছে তই ক'লি যে উজনি চব আছে উজনি অসমত কি আছে চাহ বাগান আছে গায়ক আছে আপোনাৰ মন্ত্ৰী চব উজনি অসমতে আছে নামনি অসমত কি আছে অকল খৰ আছে তই বেখ্যা মই নাচলো বহুত দিন চোত লাজ কমাই তই সকল ক্ষমা কৰি দিব এনেকুৱা বিহেভিয়াৰৰ কাৰণে আমি ক্ষমা বিচাৰিছো আপোনালোক সকলোকে পাছত যাতে এনেকুৱা নকয় যে এনেকুৱা তোমাৰ হেৰি কিবা কিবি আৰু ভিডিঅ'বিলাকে তেনেকুৱা কি ক'ম তেনেহ'লে আকৌ এবাৰ স্বাগতম জনাইছোঁ টিকটক আছাম নিউজ চেনেলৰ মাজলৈ এতিয়া আপোনালোকক মাতিব বিচাৰিছোঁ এজন ব্যক্তি নামনি অসমৰ এনেকুৱা এজন ব্যক্তি ইংৰাজীত দৈমাৰী নামেই যাৰ পৰিচয় দাদা প্লিজ কাম এইজনে হৈছে ইংৰাজীত দৈমাৰী আপোনাৰ পৰিচয়টো দিয়ক দাদা প্ৰথমতে আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ নামটো ক'বা দিছিল নামটো কওক নামটো নমস্কাৰ নামটো কওক নমস্কাৰ নিদিয়াকে কওক নমস্কাৰ তুমি এনেকে নাম কওক নাম নাই ইয়াত প্ৰশ্ন নাম নাই দাদা আপুনি কিহৰ ব্যৱসায় কৰে কৈ দিয়ক কি কৰে ফুচিৰ দাদা কৈ দিয়ক আপুনি কিহৰ তাৰমানে কিহৰ ব্যৱসায় কৰে তো ক'লা আপুনি এতিয়া উজনি অসম আৰু নামনি অসমৰ পাৰ্থক্য আৰু তেখেতে বোলে উজনি অসমৰ পাৰ্থক্য নাজানে তেনেহ'লে না অলপ জোৰত কওক উজনি অসমৰ পাৰ্থক্য আৰু নামনি অসমৰ পাৰ্থক্য কওক নাজানো নহয় কোনে মাতিছিলা হয় ক্ষমা কৰিব দৰ্শকসকল এই সময়ত মিঠ মুভিনে আহিছে গমে নাপাওঁ বহুত দিন ধৰি কিনে পূজা নাই গতিকে এইবাৰ আপোনালোকৰ মাজতে মাতিব বিচাৰিছে এজন ব্যক্তি যি নেকি উজনি অসমৰ এজন বিশেষ ব্যৱসায় নামটো ক'ব পাৰিলে ভাল লাগিব তেখেতে ক'ব পাৰে কথা কৈ হিন্দীত মাত্ৰ হিন্দীত কথা কয় তেখেতে আব্ৰাহাম লিংকন তেখেতে থাকে গুৱাহাটীৰ পল্টন বজাৰত নামেই যাৰ পৰিচয় আব্ৰাহাম লিংকন কিবা এটা হয় আৰু তেখেতে মাতিব বিচাৰিছো মই ওচৰলৈ আৰু এটা প্লিজ কাম আহক স্বাগতম জনাত আহো প্লিজ ফটাফট আহক নমস্তে एक सेकंड रुकिए मैं इस वो कैसा वो হয় দৰ্শকসকল আপোনালোকক জনাব পাৰি কি হৈছে যে এইজন হৈছে আব্ৰাহাম লিংকন এখেতক মই সুধিব বিচাৰিছোঁ পোনপটীয়া প্ৰশ্ন কাৰণ এখেতক আমি সুধিব লাগে হিন্দীত যদি আপোনালোকে বুজি পায় তেনেহ'লে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব আপোনাক মই পোনপটীয়া প্ৰশ্ন কৰতা হে আপুনি কি কৰতা হে বাহিৰ মে छोटा मोटा बिजनेस करता है এখেতে छोटा मोटा बिजनेस करता है नहीं मैं माल का ही व्यवहार करता हूँ এখেতে बोले माल का ही व्यवहार करता है तो एक कारण तो इसको नहीं बताया एक घर पर तो मैं मुझे भी दे दो ले लीजिए এখেতে আমি বহুত বেলেগ এটা কাৰণত মাতিছিলো যেটো পাৰ্টিক আপোনাৰ দাদা ইস্কেয়াৰ আনকালি नहीं माता है আপুনি कारण पता है যে उजनी অসম का जो एक पार्थिक्य बताता है और नामनी অসम का एक पार्थिक्य बताता है पार्थिक्य ऐसा होता है कि नामनी অসম का ऐसा होता है और उजनी অসम का ऐसा होता है जाति से पार्थिक्य আপুনি फटाफट कह कि पार्थिक्य क्या होता है पार्थिक्य चीज क्या है গতিকে আপুনি पार्थिक्य কৈ দিয়া তাই সোনকালে उजनी असम का माल अच्छा नहीं है लेकिन नामनी असम का माल
पूरा प्योर माल है जो लोग खाकर ऐसा ऐसा करता है हाँ ये बहुत सुखर खबर होता है हमारे नामोनी अखम बाकी के लिए कारण उजनी अखम का जो माल है उतना टेस्टी नहीं होता है बोले किंतु हमारे नामोनी अखम का जो खुदी से बनाया हुआ गला है वो बहुत अच्छा है इस महान व्यक्ति ने जौन अब्राहम की इसी नाम पे अब्राहम लिंकन ने बता ही दिया है ओ या एक बार को बता रहे रहते तो अल्लाह अल्लाह को का बताना को बिजी को आप फालतू आप जो बोलता है वो फालतू का कहता है आप निजी होता है भापे होता है देखो अलग जरूरत होता है माइक चेक नहीं होता है और दिस ये आगे होता है हम होता है दोस्तों बाजी ले इसको इसको आप मैं ये फोन पर प्रश्न कह देता हूँ पूछ देता हूँ आप दादा आपने ভালকে কও আপনি নামনি অসম আৰু উজনি অসমৰ পাৰ্থক্য এটা কক বাস বেছি টাইম নাই চাইতে দস্তা বাজি গেল চাইতে ছয় হল কেমেৰামান প্ৰতিফলতে মই জনাব বিচাৰিছো কওক আপুনি এতিয়া ছয় হল এতিয়া বৰ্তমান আৰু এতিয়া ক'বলৈ ওলাইছো আপোনাক ফোন কৰি প্ৰশ্ন দাদা আপুনি কথা হে প্লিজ ভালকে কথা হে উজনি অসমৰ নামনি অসম কা এটা এটা পাৰ্থক্য বতা দিব আৰু আপুনি যায়ও उजनी असम के लिए मैं कुछ बुरा नहीं कह सकता हाँ इसने बता दिया उजनी अखम के बारे में कुछ बुरा नहीं मैंने लेकिन कबादी को नामनी असम के लोगों का पादन खंड बहुत होता है नामनी अखम का पादर खंड बहुत होता है ये बिग ब्रेकिंग न्यूज नामनी अखम पादर खंड बोले बहुत ताक गुंडा मारा दिसो दिसि মই বেয়া নাপাও नामनी अखम पादर खंड बहुत बोले तो या की बच्चा हुआ मातना तो खरच जा और वहां पर आप लोगों को मैं स्वागतम करता हूं और एक बार वो देखो की हिंदी है क्या तो मैं करबी छी সকল ক্ষমা বিচাৰিছো আপোনালোক সকলকে আকৌ এবাৰ কাৰণ এই কাজিয়াটো হৈ যায় আমাৰ আকবাৰ কিবা ব্যক্তি আতা হে আকবাৰ করতে কেন জ্ঞান আদি বহুত বেয়া বেয়া ব্যক্তি আতা হে আমাৰ মাজত এইবাৰ আমি মাতিব বিচাৰিছো আমাৰ অসমৰ জনমত the wrestler of the name of the quality of the future Brock Lesnar দাদা আপুনি প্লিজ কাম হিয়াৰ the Brock Lesnar WWE World Heavyweight Champion এ কি এই ন এই বেলে ও আই বেবি আহক দাদা প্লিজ কাম হিয়াৰ আপুনি আহক আহি কিনে কওক আমাৰ কি কথা আছে নমস্কাৰ এইজন দাদা কি অঘটন হৈ থকা ভাল ব্যক্তি বহুত এ তুমি ভালে আছি এটা গম পাইছো ই গেলা আছে এইজন ব্যক্তি যিজন ব্যক্তিৰ নামে যাৰ পৰিচয় ব্ৰক লেছনাৰ এখেতক আমি পোনপটীয়া প্ৰশ্ন সুধিব বিচাৰিছো উজনি অসমৰ নামনি অসমৰ দাদা আপুনি পাৰ্থক্যটো কৈ দিয়ক মই এটা চত ঘূৰিয়ে নেদাও ঘূৰি নিদিয়ে এইজন ব্যক্তিয়ে কাৰণটো কি এনেকুৱা এইটো চব কম নম্বৰ চ নেকি টিকটক আছাম গামচি ব্ৰেকিং নিউজ অফ কচু মই বৰ্তমান কেমেৰা পাতি মই দিয়া কবাই নৰো মই আপোনাৰ কাৰণে কৈ আছো এলা কি কথা কওক তুমি কি দিছা ও মম কাম নাই হয় দাদাজনে যিখিনি কথা কৈছে বহুত লজ্জাজনক আমাৰ নামনি অসমৰ কাৰণে দাদাজনে যিখিনি কথা কৈছে বহুত সত্য আৰু দাদাজনৰ কথাখিনি ময়ে কৈ দিছো যাব পিছত যাব পাৰা দাদাজনে যিখিনি কথা কৈছে সেইখিনি ক'বলৈ মোৰ লাজে লাগে কাৰণ মই নামনি অসমৰ এনে এজন ব্যক্তি যিজন ব্যক্তি মানে হৈখিনিও মই এই কথাষাৰ ক'বলৈ ওলাইছো দাদাজনে কৈছে যে আমাৰ যিখিনি সংস্কৃতি আছে বিহুৱে হওক ৰাসে হওক ভাওনাই হওক সেই সংস্কৃতিটো বজাই ৰাখিছে কেৱল আৰু কেৱল নামনি অসমৰ চৰি উজনি অসমৰ মানুহে আমাৰ নামনি অসমৰ মানুহে এই ক্ষেত্ৰত কলংক বুলি কৈছে কাৰণ এইকাৰণে কলংক আমাৰ বিহুৱে হওক বা উৎসৱে হওক বিহু মাৰিবলৈ গ'লে বক্স এটা লৈ যোৱা যায় ঢোল বা পেঁপা ব্যৱহাৰ কৰা নহয় আজিকালি যিটো দিন পৰিছে সেইটো বিহুত আমি ঢোল নেওঁ কেৱল নিওঁ বক্স গতিকে এই কথাখিনি ক'বলৈ মোৰ লাজ লাগিছে সঁচাকৈ হয় এইটো কথা সত্য যে উজনি অসমৰ মানুহে বিহু হওক ভাওনা হওক ৰাস হওক যিখিনি হওক সেই সকলোখিনি ব্যৱস্থা কেৱল আৰু কেৱল ধৰি ৰাখিছে উজনি অসমৰ মানুহখিনিয়ে কেৱল ধন্যবাদ জনাইছোঁ উজনি অসমক যি অসমে আমাৰ নামনি অসম তথা গোটেই অসমখনক বান্ধি ৰাখিছে তেখেতৰ সংস্কৃতি আমাৰ সংস্কৃতিৰ জৰিয়তে আমি নামনি অসমৰ এইখিনি কৰিব পৰা নাই গতিকে আৰু এটা কথা ক'বলৈ ওলাইছোঁ যে দাদাটো উজনি অসমৰ কথাটো কৈয়ে গ'ল নামনি অসমৰ ব্যক্তি সেইখিনি মই এটা কথা ক'বলৈ ওলাইছোঁ যে নামনি অসমত যিখিনি খেতি বাতি হয় সেই খেতি বাতিৰ দ্বাৰা উজনি অসমত কিছুমান প্ৰভাৱ পৰি আছে বা খাদ্যৰ কিবা কিবি প্ৰভাৱ পৰিছে আমাৰ উজনি নামনি অসমৰ পৰা যিখিনি ব্যৱসায় যায় গুৱাহাটীত বেচে বা ক'ৰবাত বেচে তেনেকৈ বিভিন্ন ধৰণৰ সঁহাৰি হৈছে উজনি অসমত গতিকে ধন্যবাদ গোটেইকেইটাক দিছোঁ কাৰণ উজনি অসম নামনি অসমৰ বুলি ভেদাভেদ নাই আমি অসমীয়া জয় আই অসম এই সকলোকে ধন্যবাদ জনাইছোঁ ধন্যবাদ
পইচা পইচা